নমস্কাৰ, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম। আজি আমি কি বনাওঁ ব'লকচোন। আজি আমি বনাওঁ গাহৰি। প্ৰথমে দিলোঁ তেল। তেলখিনি অলপ গৰম হ'ব লাগিব দেখোন। গৰম হোৱা দিলোঁ। তিতা আমি ইয়াতে দিম। গৰম হ'ব দিছোঁ আৰু। গৰম হ'ব। গৰম হ'লেই নাহেচোন। তিতা দি দিলোঁ জলকীয়া, তেজপাতা আৰু এইখিনি ধুনীয়াকৈ কালাৰ আহক। এতিয়া মই ইয়াতে দিলোঁ এটা পিঁয়াজ। এটা দিয়া নাই বাৰু, কুটি দিছোঁ, মানে কাটি দিছোঁ। এইখিনি অলপ কালাৰ হোৱাকৈ ভাজিম। কৰছ আহি গ'ল। এইখিনি ভাজা হোৱাৰ লগে লগে আমি তাত দি দিম। ভাজা হোৱাই নাই, অলপ ৰং হ'ব লাগিব আৰু ইয়াতে। হৈ গ'ল পিঁয়াজ ভজা। পিঁয়াজখিনি ধুনীয়া ৰং আহি মই ইয়াতে দিম এতিয়া গাহৰি। আমি গাহৰি বইল কৰি দিওঁ। বইল মানে উহিলে পানীটো পেলাই দিওঁ আৰু। আপোনালোকে কিন্তু ক'বচোন, কমেণ্টত জনাব গাহৰি বইল কৰেনে। এতিয়া এইখিনি ভাজিম ধুনীয়াকৈ। গাহৰিত তেল বেছি আহে, তেল বেছি নিদিলেও হ'ল। তথাপিতো নিজৰ কথা। ব'লক গাহৰিখিনি ভালকৈ লৰাই দিম। আমি এখন ঢাকনি দি দিওঁ। অলপ ভালকৈ সিজি থাকক। হৈ গ'ল। এইখিনি আৰু স্কিপ কৰি থলোঁ। নিচিনা তেলবিলাক গাহৰি গুটি ওলাই গ'ল। তেল যিমান দিছিলোঁ তাতকৈ অলপ ডাবল হ'ল। তেলত আমি দিম ইয়াতে হালধি গুড়ি 1 চামুচ। ইয়াতে দিলোঁ নিমখ 1 চামুচ। আৰু ভাজিম আৰু ভাজিয়ে থকাৰ কথা। এতিয়া দিম ইয়াতে দি দিম। অলপ ভাজা যাওক বাৰু। তাৰপিছত দিলোঁ আলু। এটা আলু দিছোঁ ডাঙৰ চাইজৰ। অলপ ভালকৈ ভাজো।
ঢাকনি দি দিম অলপ সময়ৰ কাৰণে। তাৰপিছত আকৌ চাম। দেখিছে ঢাকনি গুচোৱাৰ পিছত ধুনীয়াকৈ গোটেইখিনি মছলা সিজি গ'ল। একদম তেল ওলাই গৈছে আৰু। এই মছলাৰ বাটিটো দি আছিল তাতে পানী দি দিলোঁ। এক্সট্ৰাকে ৰুটি পেলাওঁ বাটিৰ পানীখিনি। আৰু অলপ পানী দিলোঁ। ভালকে সিজব লাগবতো গাহৰিৰ কথা। মানে পৰ্ক হয় আৰু ঢাকনি দিলোঁ। বাহ কি কালাৰ! এনেকে খাব পৰা হৈছে আৰু, কিন্তু অলপ পানী দিম আৰু তাৰপিছত চাম কাঢ়ি হ'ব লাগিবতো। মানে থপথপা আঞ্জা গাহৰি পানী দিলোঁ গাহৰি আঞ্জা মানে delicious spicy pork curry. আচ্ছা এতিয়া অলপ গৰম মছলা দি দিম। ধুনীয়া এটা গোন্ধ ওলাব তেতিয়াহে। হৈ গ'ল ৰেডি। এতিয়া খোৱা কথাহে আৰু। খাবলৈ বহি গ'লেই হ'ল। এতিয়া আৰু এইখিনি আৰু ভালকে বাটি এটা ধুই ল'লে হৈ গ'ল। কেনে পালে জনাবাচোন ৰেচিপিটো, আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আপোনালোকে যদি ভাল পায় ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব। Thanks for watching.